खुलुमबाय स्टुडियो आं रबिन बसुमतारी खाग्राबारियाव इउ पिपल दोलोनि गेदेर जयनिं हाबाफारि बीजेपी बीपीएफ आरो बारग' एनडीबी सोद्रोमाफोरा इउ पिपल दोलोआव जयनिं जादों नंगौ जेसेनो बीटीसी बिसायख'थिया खाथिसिन सौफैदों एसेनो इउ पिपल दोलोनि जयनिं हाबाफारियाबो सोलिगासिनो दं थांनाय 5 बोसोराव प्रमोद बर'नि दैदेननायाव इउ पिपल दोलोनि फारफ्रोमबो बिथिङाव जौगानायनि हाबा मावनायखौ मोजां मोननानै गासै रायजो राजाफोरानो प्रमोद बर'नि इउ पिपल दोलोखौ फिन सरकाराव हास्थायदों बिनिखायनो बीटीसीनि साफ्रोम रायजो राजाफोरा प्रमोद बर' दैदेननाय इउ पिपल दोलोखौनो देरहासार खालामनानै फिन सरकाराव लाबोफिननो थाखाय गोख्रों नाजागासिनो दं आरो इउ पिपल दोलोआव जयनिं जागासिनो दं थिग बेबायदिनो बेहेरगावनि खाग्राबारियाव थानाय मुंख्लं सुजित नार्जारी नब्लाङाव दिनै इउ पिपलनि मोनसे जयनिं हाबाफारिया जानानै थाङो जेराव बीजेपी बीपीएफ आरो बारग' एनडीबी गासै 40निबो बांसिन सोद्रोमाफोरा प्रमोद बर' दैदेननाय इउ पिपलनि दोलोआव जयनिं जादों बे जयनिं हाबाफारियाव इउ पिपलनि बिजाथि दावबायसा बर'जों लोगोसे बारग' एनडीबीनि आफादगिरि धीरेन बर' बिथांमोनहा बाहागो लायो निश्चयके आज 32 नং भेरगाव समष्टित आज उपस्थित होइছো एकमात्र उद्देश्यটো হল যে বিগত দিনত আমাৰ এক্স এনডিপি বিলাকে বিচ্ছিন্ন হৈ আছিল বেলেগ বেলেগ পাৰ্টিত তেখেতসকলে জইন কৰিছিল বা বেলেগ বেলেগ পাৰ্টিত তেখেতসকলে থাকিব লগা হৈছিল আজি বহুতে আজি বুজি পালে আজি আমি এইবিলাক বিচ্ছিন্ন হৈ থকা এনডিপি বিলাকক অৰ্গেনাইজ কৰি আমি একগোট কৰিছো ইয়াত বহুত মানুহে বহুত আগতে বহুত জইন কৰিল আজিও এক্স এনডিপি বিলাক জইন কৰিলে আমাৰ খুব ভাল লাগিল আজি যি পৰিস্থিতি পৰিৱেশ দেখিলো এই 32 নং ভেৰগাঁও সমষ্টিত আজি দাওবাইছা বড়ো জিকি যোৱাৰ সম্ভাৱনাটো প্ৰবল আৰু জল পট আমি দেখা পালো সেইকাৰণে আমি আজি আশা কৰিছো আজি ইউপিপিএলে 4.5 বছৰ পাৱাৰত আছিল চৰকাৰত আছিল এই যিটো নেকি আগন্তুক নিৰ্বাচন 22 তাৰিখত যেটো ইলেকশ্যন হ'ব এই ইলেকশ্যনটো আকৌ প্ৰমোদ বড়োৰ নেতৃত্ব ইউপিপিএল চৰকাৰে সিঙ্গল লাৰ্জেষ্ট আজি নাম্বাৰস পাই পেলাই যিকি মানে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাটো বেছি আমি গম পাইছো আৰু যি ঢৌ আজি আহিছে এই আৰু কেইটামান দিন আছে 13-14টা দিন এই দিনবিলাকত আজি আকৌ ভাল কৰিবৰ কাৰণে বৃহৎ এটা আজি মিটিং লোৱা হ'ব অৰ্গেনাইজ কৰা হ'ব আৰু ইয়াৰ কাৰণে আজি অৰ্কাৰবিলাক কৰ্মীবিলাক উদ্যম মনেৰে কাম কৰাটো মই দেখি পাইছো মই আজি এনডিবিৰ এক্স এনডিবিৰ মই প্ৰেছিডেণ্ট আছিলো দিল্লীত যেতিয়া চুক্তি হৈছিল 20 জানুৱাৰীত মই এজন চুক্তিকাৰী আৰু সেই হিচাপে আজি চুক্তিকাৰীবিলাক এনডিবিৰ যিমান চুক্তিকাৰী 4টা ফৈদৰ চুক্তিকাৰী 3জন চুক্তিকাৰী আমাৰ ইউপিপিএল চৰকাৰৰ লগতে থাকিল আজি সেইকাৰণে গোটেই এনডিবি বিলাকৰ যিটো সাপোৰ্ট সেইটো আমি ইউপিপিএল লগতে থাকি পেলাই কাম কৰি আছে আৰু ময়ো এসময়ত বিপিএফৰ লগত যোগাযোগ ৰাখি পেলাই কাম কৰি আহিছিলোঁ মই বিপিএফ দলৰ নীতি আদৰ্শ আৰু তেখেতসকলৰ কাজ কৰাৰ যিটো পদ্ধতি এইবিলাক মই দেখি পেলাই মই ঠিক লগা নাছিলোঁ সেইকাৰণে আজি এই দেশ বা এই সময় আজি ডিজিটেল যুগৰ সময় সেইটোত এই কাৰণে আজি যিবিলাক কেণ্ডিডেট আহিব তেখেতসকলে সময়ৰ লগত তেখেতসকলৰ
লিডাৰশ্বিপ ডাইনামিক হ'ব লাগিব আৰু সেইটো মই ইউপিপিএল চৰকাৰক প্ৰমোদ বড়োৰ নেতৃত্বত মই দেখা পাইছোঁ। সেইকাৰণে আজি ময়ো ইউপিপিএলত যোগদান কৰা হৈছে। আমিও দেখিছোঁ শুনিছোঁ আজিৰ যোনটো পৰিৱেশ বহুত ল'ৰা বহুত এক্স এনডিপি ল'ৰাবিলাক আহিব লগা হৈছিলে, কিন্তু তেখেতসকলে টকা পইচা ধন তেনেকৈ লোভ দেখুৱাই পেলাই আমাৰ ল'ৰাবিলাক সিহঁতে বাধা কৰি ৰাখিলে। কিন্তু তেখেতসকলেও আহিব আৰু বুজি পাব। আমি জানো আমি চব জানো আজি 4.5 বছৰ এক্স এনডিপিবিলাকে সুবিধা নোপোৱাৰ কাৰণত তেখেতসকলৰ ঘৰ বাৰী আজি জলাঞ্জলি হৈ গ'ল। এইবিলাক সমস্যা আজি ডাঙৰ দলবিলাক সেইটোৱে সুবিধা হিচাপে তেখেতসকলে ষ্ট্ৰেটেজিক পলিচি হিচাপে লৈছে। আজি ভেৰগাঁও সমষ্টিটো তেখেতসকলৰ বিজেপিৰ কৰ্মীকৰ্তাবিলাক তেখেতসকলে এইবিলাক প্ৰলোভন আৰু ধন দিয়াৰ যিটো নেকি প্ৰচেছ সেইটোৰ লগত তেখেতসকলে আজি ভোট জিকিবলৈ চেষ্টা কৰি আছে, কিন্তু সেইটো সম্ভৱ নহয়। আজি বিটিআৰ চৰকাৰৰ জনগণে আজি বহুত সতৰ্ক হৈ আছে আৰু জানে আজি বিজেপিয়ে চেন্ট্ৰেলত অসমত আৰু তেনেকুৱা আজি বিটিআৰতো ইউপিপিএল চৰকাৰৰ লগত আজি জইণ্ট এটা কোৱালিশ্যন গভৰ্ণমেণ্ট আছিল। এই কোৱালিশ্যন গভৰ্ণমেণ্টত আজি ইউপিপিএলে তেখেতসকলে যি কৰিব পাৰিব লাগিছিল আজি চৰকাৰত থাকি পেলাই তেনেকুৱা এটা সুবিধাজনক পৰিৱেশ তেখেতসকলে পোৱা নাছিল। সেইটো অভিযোগটো আজি বিটিআৰ অঞ্চলত আমি চবে গম পালোঁ আৰু আমি ফিল কৰিছোঁ যে কোৱালিশ্যন গভৰ্ণমেণ্ট কৰি পেলাই কোনো লাভ নাই, কাম কৰিবলৈ নোৱাৰে। সেইকাৰণে আজি জনগণে সজাগ হোৱাটো দৰকাৰ। আজি 2/3 মেজৰিটি বা ছিংগল লাৰ্জেষ্ট মেজৰিটি লৈ ইউপিপিএল চৰকাৰে গঠন কৰিব লাগিব আৰু আগন্তুক যি নিৰ্বাচন এই নিৰ্বাচনত 5 বছৰত চৰকাৰ চলালে, কিন্তু এই সময়ছোৱাত কোনো এটা পাৰ্টিয়ে কৰিব পৰা নাই। বিপিএফও পৰা নাছিল। 17 বছৰত তেখেতসকলে যি চৰকাৰ চলাই আহিছিলে সেইটো যথেষ্ট নহয়। আজি কিন্তু প্ৰমোদ বড়ো চৰকাৰৰ যিটো নেকি নেতৃত্বত যি চৰকাৰ চলিছে এই 4.5 বছৰত তেখেতসকলে আজি নিৰ্দেশ জাতি হিচাপে মানুহ হিচাপে কমিউনিটি হিচাপে এই অঞ্চলত ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকৰ যি সমস্যা সেইটো বুজি মেলি 26টা জনজাতি জনগোষ্ঠীৰ কাৰণে মিছন ভিজন তৈয়াৰ কৰা হ'ল। আগন্তুক 5 বছৰ যদি চৰকাৰত থাকিব পাৰে তেতিয়াহ'লে এই বিটিআৰ অঞ্চলৰ ৰাইজৰ কমিউনিটিৰ সমস্যাবিলাক মানে এটাকৈ সমস্যা সমাধান হ'ব মই এইটো ভাবিছোঁ। আজি বৰ্তমান এইটো সময়ত চুক্তি হোৱাৰ পিছতে শান্তিৰ পৰিৱেশ আমি দেখা পাইছোঁ। আজি ডেভেলপমেণ্ট ক'ত হয় আগন্তুক যোৱা সময়ছোৱাত আমাৰ সেইটো অঞ্চলত শান্তি বুলি কোনো এটা পৰিৱেশ আমি পোৱা নাছিলোঁ। ভয় তেনেকৈ আশংকা এইবিলাকে পৰিপূৰ্ণ এটা বিটিচি বা বিটিআৰ এইবিলাকে সমস্যা আছিল। আজি কিন্তু চৰকাৰ হোৱাৰ পিছত এইটো জনগণে প্ৰমোদ বড়োৰ নেতৃত্ব চৰকাৰৰ যিটো নেকি নীতি আদৰ্শ আজি পলিচি আজি ভিজন মিছন এইবিলাকে আজি গ্ৰাউণ্ডত আজি উপনীত হৈছে। সেইকাৰণে ৰাইজে আজি বুজি পাইছে, সেইকাৰণে আজি ৰাইজে ভোট দিব আৰু জিকি যাব। থেংক ইউ। মই বিজেপিত আছিলোঁ। মই গুৱাহাটী অক্টোবৰৰ 9 তাৰিখৰ আগত মোটামুটি 5 বছৰ হ'ল মই থকাটো। বিজেপিৰ মেইন নীতি কিছুমান আদৰ্শটো মই ভাল লগা নাই। ইমান কিবাটো আদৰ্শবিলাক ঠিক নহয়। আমাৰ আঞ্চলিক দল ইউপিপিএল মই নিজৰ চকুৰ লগতে ভাল লাগছে আৰু
কাম কৰাটো দেখা আমাৰ গাঁৱতে মোটামুটি 6-7টামান কাম হ'ল গাঁৱতে ৰাস্তাবিলাক কিন্তু বিজেপিৰ দিয়া নাই অলপ চলপ দিছে তথাপি কি ক'ম আৰু আমি ৰাস্তা জলত থাকি পেলাই লাভ নাই কিন্তু চিন্তা কৰি পেলাই মই আহিলোঁ আৰু মই যোগদান কৰিলে